guys, good morning. আজি মই উঠি ব্লগ বনাবলৈ ললো সো ৰাতিপুৱাতে আপোনালোকে কি কৰে সো আপোনালোকে কি কৰে সো ময়ো কি কৰো কি নকৰো হেবোৰকে দেখুৱাই যাবলৈ ট্ৰাই কৰিছো সো এতিয়া মই উঠিলো এতিয়া 6টা বাজিছে সো উঠি এতিয়া বিছনাখন চাফা কৰিম তাৰ পিছত চাফা কৰি ব্ৰাছ কৰিম মুখ ধুম হেবিলাককে দেখুৱাই যাম আপোনালোকে চাই ৰাখক মোৰ ভিডিওটো যদিহে মোৰ ভিডিওটো ভাল লাগে তেতিয়ালে লাইক কৰিব কমেন্ট কৰিব এণ্ড শেয়াৰ কৰিব যদিহে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে সাবস্ক্ৰাইব কৰি দিব সো এতিয়া বলো ফাৰ্স্ট কাম হৈছে বিছনাখন চাফা কৰা সো মই আগতে বিছনাখন চাফা কৰিম তাৰ পিছতে সকলো কাম কৰি যাম সো আপোনালোকে চাই থাকক হেকলকে মোৰ ভিডিওটো এতিয়া মই বিছনাখন চাফা কৰো সো আপোনালোকে চাই থাকক मैं किचन को साफा करिलो बिछनाखन सो गाइस इते मोर बिछनाखन साफा करा होय गल इते मोर आरो डेमो घरটো हारिम सो तार बिछन ब्राश करिम सो आपनलके एकलके चाइ राख मोर भिडिओটো So guys, এতিয়া মই যে পাপায়া ফেস ওয়াশ এটোলে মই ফেস ওয়াশ কৰিম আপোনালোকে চাই ৰাখিব আপোনালোকৰ যদি ডাৰ্ক সাৰ্কল পিম্পলস হৈছে সো আপোনালোকে বহুত ফল পাব সো এতিয়া মই বহুত এইলা মোৰ বহুত কমি গৈছে সো আপোনালোকক এইটো ফেস ওয়াশ লগাই চাব পাৰে সো দুবাৰ লগালে হ'ল এবাৰ ৰাতিপুৱা এবাৰ সন্ধিয়া লগালে হ'ল সো আপোনালোকৰ ভাল হৈ যাব পিম্পলস যিবিলাকৰ পিম্পলস হৈছে সো ডাৰ্ক হৈছে সো মোৰ বহুত হৈছিল সো মোৰ যথেষ্ট ভাল হৈছে এই ফেস ওয়াশটো লগাই আপোনালোকে লগাই চাব পাৰে এতিয়া মই অকমান চাহ খাম লাল চাহ তাৰ পিছতে নিমকি খুৰমা মই নিজে বনাইছো ঘৰত সো আপোনালোকে চাই থাকক মই এইখিনিৰে এতিয়া চাহ খাম চাহ খাই গা সাৰে ফ্ৰেছ হম তাৰ পিছত আপোনালোকে চাই থাকক A few moments later সো গাইস এতিয়া মই গা ধুই আহিলো এতিয়া মই অকমান তেল হানি লম হৰিয়ৰ তেল সো মই এতিয়া লগাই আছো বেলে একো লগা নাই Agora esse eu pinilo. Cano so. Oi go. Guys, মোৰ এতিয়া হৈ গল সকলো সো এতিয়া মই অকন বাহিৰৰ ফালে যাম সো কিনো কৰি থাকিম ৰুমৰ ভিতৰতে পলম বলন বাহিৰলৈ কোনোবা আছে নেকি বাহিৰত কোনো নাই আজি মই আপোনাক খেতি কৰিছো এডাল মোৰ অকণমানি পাতে গজা পাত ৰুই দিছো হোৱাই নাই সো ইয়াতে মই মই মাকৈ ৰুইছো এফালে ধনিয়া আছে আম লাগিছে গাইস আপোনালোকৰ কেনেকুৱা লাগিলে মোৰ খেতিবোৰ চাই কেনে সো এতিয়া মই বাহিৰৰ ফালে বহুত ৰ'দ দিছে সেইকাৰণে ৰুমলৈ আহিলো এতিয়া বাজিছে 11 বাজিছে গৰমৰ কাৰণে মোৰ বহুত আম টেঙা খাবলৈ মন গৈছে সো আম টেঙা খাও আজি এটা তাৰপিছত টেষ্টি কৰি খাম সো আপোনালোকে চাই থাকক মোৰ ভিডিওটো হেকালৈকে এই দুটা মোৰ আম টেঙা মই তাৰে এটা খাম ধুনীয়াকৈ খাম আমটো আপোনালোকে চাই থাকক সো আমটো মই অকণমান গাইস মই আম খাবলৈ কি লৈছো এটা বাসন লৈছো তাৰ পিছতে এখনটো থাকিব ৰুকনিখন তাৰ পিছতে অকমান ধনিয়া পাত লৈছো তাৰপিছত অকমান মিঠা তেল লৈছো তাৰ পিছত
জলকীয়া গুড়া এনেকৈ মই যোগাৰ কৰি লৈছোঁ এতিয়া মই খাম আপোনালোকে চাই থাকক কিমান যে দিনৰ মূৰত খাম আজি টেষ্টি কৰি বহুত খাবলৈ মন গৈছে কালি খাই থৈ দিছিলোঁ মানে এইখিনি এনেকুৱা হৈ থাকিলে মই এনেকৈ কাটি ল'ম যে খাবলৈ মন গৈছে বহুত দিনৰ মূৰত একচুৱেলি খাম আমবিলাক অকণমান শুকনি হৈছে আমটো এবাৰ ধুই লৈছোঁ খাবলৈ বহুত মন গৈছে আজি আপুনি ডক্টৰ কৰি যাব এতিয়া কি গোন্ধ গাইছ অকণমান থাকাখিনি মই এতিয়া সৰু সৰুকৈ কাটি ল'ম চব গাইছ এইখিনি এতিয়া মই এনেকৈ চকলকৈ কাটি ল'ম মোৰ এনেকৈ অকণমান চুবাই খালে ভাল লাগে যিহেতু আমৰ বতৰ মইতো বহুত টেঙা খাই ভাল পাওঁ একচুৱেলি এইটো মই কয়াটো চুবাব পালেহে মোৰ বহুত ভাল লাগে এইটো মই শেষত খাম এতিয়া মই ইয়াতে জলকীয়া গুড়া অকণমান দি লৈছোঁ অকণমান তেল দি ল'ম অকণমান তেল দি ল'লোঁ এতিয়া মই অকণমান ধনিয়া পাত দি খাম আপোনালোকে চাগে ধনিয়া পাত দি খাই পোৱা নাই মই ধনিয়া পাত দি খাই ভাল পাওঁ ধনিয়া পাত দি দিলোঁ এতিয়া মই নিমখ দিম টেষ্টি অগুনি চালা হ'লে বেছি খাই ভাল লাগিল হয় অগুনি চালা এতিয়া ক'ত পাম ক'ত বিচাৰি যাম এইখিনি অকণমান টেষ্ট কৰি লওঁ গাইছ আৰু অকণমান নিমখ দিব লাগিব চাওক এইখিনিমান আমখিনি চাই লওক আপোনালোকে এইবাৰ মই টেষ্টি কৰি খাম আপোনালোকৰ চাগে জিভাৰ পানী পৰিছে ন আপোনালোকে কৰক ইয়াতে ধনিয়া পাতটো ধুনীয়া গন্ধ ওলাইছে খাবলৈ বহুত সোৱাদ হৈছে আপোনালোকেও খাই চাব ধনিয়া পাত দি তেল দি ধুনীয়াকৈ খাই চাব যদিহে খাই পোৱা নাই ধুনীয়া লাগিছে দেই খাই আপোনালোকেও খাই চাওক কৰক
এনেকৈ ৰুকি খোৱাটোতো গিলি থোৱাই হয় ন, এনেকৈ গিলি থৈ দিওঁ। চ' সেইকাৰণে চুবাই খালেহে অলপমান আম খোৱা যেন লাগে, সেইকাৰণে এনেকৈ সকলোকৈ কাটি লৈছোঁ। আপোনালোকেও খাই যাবচোন, ধনিয়া পাত, তেল, জলকীয়া গুড়া দি। চ' গাইছ, এইটো মোৰ প্ৰিয় হয়। যিমান আম খালে মই এই বস্তুটো খাব নাপালে ভালেই নালাগে। চ' এইটো মই পেলাই নিদিওঁ, এইটো মই খাব পালেহে আম খোৱা যেন লাগে। চ' এইটো মই এতিয়া গাইছ খতম। চালাড হৈছে, বহুত টেষ্টি লাগিল আমটো খাই।